খুব পুৰণা আমাৰ পাপড়ৰ কমপ্লেইন ইটসেলফ আজি বছৰ আগতে এই কেনেকৈ কাম কাগজপত্ৰ যিখিনি আমাৰ ধৰি বাইদেউ আৰু সেইমতে একটা কথা ইয়াতে নতুন ছাত্ৰ লাগে ঘৰ লাগে আমি এবছৰ ভিতৰতে ঘৰ কমপ্লিট কৰা হ'ল ইউনিভাৰ্চিটি কম সময়ৰ ভিতৰতে ইমানখিনি বনাই শেষ কৰি কৰা হ'ল যিহেতু আমাৰ তৃণমূল পৰ্যায়ৰ শিশু কাউন্সিলত ব্লকৰ জনসাধাৰণৰ কাৰণে কাম কৰে তেনেকুৱা অনুষ্ঠান নাই আমাৰ শিশুৰ বাহিৰলৈ গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আছে আমাৰ ইয়াত ব্লক অফিচটো আটাইতকৈ তৃণমূল পৰ্যায়ত কাম কৰা অন্যান্য কাম অনুষ্ঠান হৈ থাকে এই অফিচটো আমি নতুনকৈ পাই ইয়াৰ জৰিয়তে আমাৰ তিনিটা সমষ্টি ফকীৰাগাঁও বনাৰগাঁও আৰু দহমা এই তিনিটা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে এই অফিচৰ পৰাই কাম কৰা হ'ব এনেকুৱা এটা জনসাধাৰণ উন্নয়নৰ কাৰণে কাম কৰিব পৰা যিখিনি সুচল এটা কাৰ্যালয় আমি পালোঁ এই কাৰ্যালয়ৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজে সেৱা পাব আলোচনা চলি আছে এতিয়ালৈকে শেষ সিদ্ধান্ত হোৱা নাই একত্ৰীকৰণ হোৱা নোহোৱাটো আমাৰ দুয়োটা দলৰ নেতাসকলৰ ওপৰত নিৰ্ভৰ কৰিব যদি যিকোনো দুটা দল বা দুটা সংগঠন বা দুজন ব্যক্তিৰ মিলন হ'ব লাগিলে দুজনৰ মতামত মিলিব লাগিব এৰা ধৰা হ'ব লাগিব কোনোবা এটা পাতিব লাগিব কোনোবা এটা গ্ৰহণ কৰিব লাগিব আৰু সেইখিনি পৰিস্থিতিত যদি কিবা হৈ যায় মিলি মিলি এতিয়া আৰম্ভণিহে হৈছে হোৱাই নাই সেইকাৰণে মিলন হ'ব নহ'ব একত্ৰিত হ'ব নহ'ব একত্ৰিত আগতীয়াকৈ হোৱাটো কঠিন সেইকাৰণে আলোচনা আৰম্ভ কণ্টিনিউ হ'ব পিছত দেখা যায় কি হয় নতুন কাৰ্যালয় আজি উদ্বোধন কৰা হ'ল এইটো আমাৰ কাৰণে খুবেই ভাল কথা কিয়নো আমি যি জৰাজীৰ্ণ অৱস্থা যি একদম ঠেক ৰুমবিলাক ঠেক আছিলে একদম কনজাষ্টেড তাতে কাম কৰাৰ মানে কিছু অসুবিধা হৈছিল ৰাইজে আহি আমাৰ লগত মত বিনিময় কৰাৰ ক্ষেত্ৰতো অলপ অসুবিধা হৈছিল কিন্তু এতিয়া আমি নতুনকৈ যিটো কাৰ্যালয় পাইছোঁ সেইটো আমি ভুলভাৱে কাৰ্যক্ষেত্ৰত বা যিকোনো ৰাইজৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব আমি আশা ৰাখিছোঁ আৰু দতমা ব্লক হিচাপে ইমান ডাঙৰ এটা এৰিয়া এই এৰিয়া কভাৰ কৰিবলৈ হ'লে আমাৰ এনেকুৱা এটা ডাঙৰ অফিচটো লাগে সেইকাৰণে আজি আমি ধন্যবাদ দিছোঁ আমাৰ ডেপুটি চিফ ছেক্ৰেটাৰী গোবিন্দ বসুমতাৰী ডাঙৰীয়া যে আপ্ৰাণ চেষ্টাৰ পিছত এইটো কাৰ্যালয় বনাবলৈ তেখেতে সন্মতি প্ৰদান কৰিছে আৰু সেই মৰ্মে আমি এটা বছৰৰ ভিতৰত কমপ্লিট প্ৰক্ৰিয়া কৰিব পাৰিছোঁ